নমস্কাৰ বন্ধু বান্ধৱীসকল, কি খবৰ? সকলোৰে ভালনে? আশা কৰোঁ সকলোৰে ভাল আৰু মোৰো ভাল। স্বাগতম জনাইছোঁ মোৰ ইউটিউব চেনেললৈ আৰু সৰু মিনি ব্লগ এটা। আৰু আজি মানে ভাবিলোঁ কি বনাওঁ, অকলে আছোঁ আৰু মাইনা দুইজনে আমি আছোঁ আৰু মানুহজনে কৈ আছে আজি যি বনা আৰু ঘৰত আজি একো শাক চব্জি নাই। সেইকাৰণে আজি ভাবিলোঁ এয়া ঘৰৰে কচু আছে, কচুকে কাটি বাপেকে আজি কচুকে আৰু বনাই কেনে খাওঁ। আৰু এনেকৈ কচুখিনি ধুনীয়াকৈ ধুই কেনে আগতে মই চিলাই কেনে ধুই লৈছোঁ গোটাই তাৰপিছত কচুখিনি ধুনীয়াকৈ কাটি কুটি এনেদৰে ৰেডি কৰি তাৰপিছত এয়া মই প্ৰেছাৰত ধুনীয়াকৈ হুইচেল এটা মাৰি হুইচেল আহিব দিলোঁ, অকণমান সিজিব। আৰু আৰু ইফালে দেখিছেনে এইটো মানে এইখন সৰু এখন জাঙি দিছোঁ। আৰু মানে কি জানানে, এয়া এই যে তলত যে মানে টাব, ইয়াতে মই বহুত বাকলি পেলাই থওঁ আৰু বাকলিৰ পৰা নিজে নিজে এই ৰেষ্টা গাছটো হৈছে। আৰু ইমান সৰুতে যেতিয়া মানে ৰেষ্টা গাছটো মানে সৰু আছিল তেতিয়া ভাবিছিলোঁ কি গাছ হ'ব। আৰু তাৰপিছত লাহে লাহে গম পালোঁ চবে কৈ আছে এইটো ৰেষ্টাই হ'ব চাগে। চ' ধুনীয়াকৈ মানে মানুহজনক ক'লোঁ ইমান ধুনীয়াকৈ গছটো নিজে নিজে হৈছে বেচেৰা। আৰু ইপিনে বহুত কাপোৰো ধুই দিছোঁ মই। ইফালে এইখন মানে সৰু এখন বাগিচা আৰু লগতে ধুনীয়াকৈ ৰেষ্টাটো হৈছে। আৰু এয়া বেঙেনাৰ এটাও মানে কি হৈছে যে এইটো মানে সচ ৰাখি দিছোঁ, বেঙেনা গাছ ৰুম। আৰু ইপিনে কচুখিনি মই ৰেডি কৰিম, কৰাৰ কাৰণে কচুখিনি সিজা হৈ গৈছে। আৰু ইপিনে দিছোঁ আদা নহৰু জলকীয়া পিঁয়াজ যি আছে চবখিনি দি ধুনীয়াকৈ কচুখিনি হৈ গৈছে। আৰু এইখিনি মই ধুনীয়াকৈ এইবাৰ কচুখিনি ভালদৰে ভাজিম। আৰু কোনে কোনে কচু খাই ভাল পায় ক'বচোন। আৰু যিহেতু আজি মই একো আঞ্জা নাই, গোটেই এই কচু দিয়ে মোৰ ভাতখিনি পেটত গৈছে, ইমান যে টেষ্টি লাগছে কি ক'ম। আৰু কচুখিনি আৰু একেবাৰে কাটাটো যে একেবাৰে হাতত মই ধৰাই নাই জানেনে কচুখিনি, কি ক'ম। আৰু এয়া মোৰ কচুখিনি অকণমান চেনি দিছোঁ, অকণমান মিঠা জ্বলা হ'লে ভাল লাগে নহয়নে বাৰু। তাৰপিছত এয়া কচুখিনি ধুনীয়াকৈ ভাজিলোঁ। আৰু এয়া ৰাতিৰো ভাত আছিল অকণ, দিনৰো মানে একেলগে মিক্স কৰি খালোঁ। আৰু ৰাতিৰ অলপমান মাংসও আছিল, গৰম কৰি মাইনাক খাবলৈ দিছোঁ, তাইতো এইবিলাক নাখায়। চ' মই কচু দি ইমান ধুনীয়াকৈ আঞ্জাখিনি খালোঁ, মানে কচুৰ আঞ্জা দি ধুনীয়াকৈ। আৰু মোৰ এই বাগিচাখন আপোনাৰ লগত কেনেকুৱা লাগিছে, সৰু বাগিচাখন মোৰ, আৰু নিজে নিজে যে হৈছে কি ভাল লাগিছে গছটো। চ' সকলোৱে ভালক বাই বাই।